guys, welcome back to my channel Madhab vlogs. और guys আজি মোৰ কাৰণে মোৰ দিনটো আজি বহুত লাকি হয় কাৰণ আজি মই যাইছো ডিম্পুদা ঘৰলৈ আৰু সেইকাৰণে ডিম্পুদা ঘৰত যায় আপোনালোকে দেখুন ডিম্পুদা কাৰণ এটা নতুনকৈ ঘৰ বনাইছে আৰু কি কি বনাইছে ঘৰটো আৰু কেনেকুৱা ডেকোৰেশ্যন কৰিছে সকলোবিলাক এই ভিডিঅ'টো দেখুৱাই দিম আপুনি ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকক। এতিয়া আমি পাই গ'লো নলবাৰী চক বজাৰ কাৰণে ইয়াৰ পৰা মোৰ বন্ধুক দুটামান গোল্লা আনিব দিছোঁ কাৰণ ডিম্পুদা গোল্লাহে ভাল পায় না সেইকাৰণে ডিম্পুদাৰ কাৰণে দুটামান গোল্লা আনিব দিছোঁ। ইয়াৰ পৰা আমি গলিটোৰে যাই আছোঁ আৰু গলিটোৰে গ'লে আমি এটা মন্দিৰ দেখা পাওঁ আৰু মন্দিৰটো দেখা পালে আমি চিনি পাই যাম যে ঘৰটো আৰু এইটো গাইছ আমি দেখা পাই গ'লো এইটো মন্দিৰটো আৰু ইয়াতে আমি বাইকখন থৈলোঁ আৰু এই বাইকখন থৈ পেলাই আমি এতিয়া অলপ বাহিৰ ফালে দেখুৱাই দি আছোঁ। বাইকখন থৈ আহিলোঁ আৰু থৈ আহি দেখা পালোঁ যে চাওক এইটো হৈছে ডিম্পুদাহঁতৰ ঘৰটো আৰু এইটো হৈছে মন্দিৰটো আৰু আমি মন্দিৰটো দেখা পাই পেলাই আমি গম পাইছোঁ এইটো ডিম্পুদাহঁতৰ ঘৰ আৰু এই চাওক এইটো হৈছে পুৰা ঘৰটো দীঘল আৰু এইডালে হৈছে আমলখি গছডাল চাওক আৰু এইটো হৈছে গেটটো ডিম্পুদাহঁতৰ আৰু আমাক এতিয়া অলপ বহিব দিছে ইয়াত আৰু ডিম্পুদাই চাওক ডিম্পুদাই ঠাচ চলাই আছে আৰু ডিম্পুদাই বিশেষ এটা কামৰ কাৰণে ক'ৰবাত যাব লগা হ'ল আৰু আহি আছে আৰু অলপ বহিব দিছে ইয়াত আৰু এই চাওক ডিম্পুদাৰ মাকে চাহ লৈ আছে আৰু ইয়াতে গোল্লা আৰু বিস্কুট দিছে আৰু এই চাহ দিছে আৰু এতিয়া আমি প্ৰথমতে খাই লওঁ খাই লৈ পেলাই বাহিৰ ফালে দেখুৱাই দি আছোঁ আৰু এতিয়া আমি যাই আছোঁ ডিম্পুদাৰ বিখ্যাত ঘৰটোলৈ কাৰণ এই ঘৰটোৰ পৰা ডিম্পুদাই ভিডিঅ' কৰি পেলাই 20 লাখ মানুহ ফেমিলি কৰি পেলালে আৰু এই চাওক এইফালে ডিম্পুদাৰ চাইকেলখন আছে বিখ্যাত এইখন আছে ডিম্পুদাৰ চাইকেলখন আৰু এইফালে আছে চিচি কেমেৰা এটা ডিম্পুদাই চাই থাকে আৰু এইফালে আছে কিবা এখন ডিম্পুদাই গজলতে ফটো বনাইছে গাইছ কিবা গজলতে বনাইছে আৰু এইফালে প্ৰাক চিনৰ পৰা এয়াৰপৰ্ট প্ৰিন্সাৰে বুজ খালিফাৰ পৰা লৈছে আৰু কিবা কিবি আছে আৰু এইফালে আছে আচল মালখন চাওক গাইছ ইয়াতে 20 লাখ মানুহ আছে 10 লাখ ছাবস্ক্ৰাইবাৰ হ'লে এই গ্ল'লে প্লে বুটনখন পাই এই দুখন আছে আমি এইখনৰ পৰা আশা কৰিব নোৱাৰি এইখন গাইছ কিন্তু আশা কৰিব পাৰি আপোনালোকে মোকো যদি 1 লাখ ছাবস্ক্ৰাইবটো কৰি দিয়ে মই মানে পাই যাম কৰি দিয়ক আৰু তো আপোনালোকে দেখিলে ডিম্পুদাৰ বিখ্যাত ঘৰটো কাৰণ এই বিখ্যাত বুলি এনেকুৱা না ডিম্পুদাৰ মানুহটোৱে বিখ্যাত না আৰু এতিয়া আমি অলপ বাহিৰ ফালে যাওঁ চাওক আৰু এতিয়া বাহিৰ ফালে আমি দেখা পালোঁ যে আমডাল আছে সেই চাওক গাইছ কি চাপতে আমডাল লাগিছে ডিম্পুদাৰ চোতালত খাম বুলি ভাবিছিলোঁ কিন্তু নৰা খাবা ডিম্পুদাই কিবা ক'ব না আৰু এইফালে আৰু এতিয়া আমি নতুন ঘৰটোলৈ যাই থাকোঁ চাওক আৰু এতিয়া আমি ডিম্পুদাৰ নতুন ঘৰটো আহি পালোঁ এইটো হৈছে নতুন ঘৰটো চাই লওক ৱাও কি সুন্দৰ গাইছ কি বঢ়িয়া চাওক নে এবাৰ আৰু অলপ বেলেগ টাইপৰ ফেন লগোৱা হৈছে আৰু কিবা টকো গছৰ সেই লগোৱা হৈছে কিবা পাতত কিবা বেলেগ ফিলিংছ পাব এটা গাইছ ডিম্পুদাই আৰু গাইছ চাওক নে এবাৰ কি সুন্দৰ হয় আৰু কিবা এইটো PVC ব্ৰুড হয় আৰু আপোনালোকে চাওক কি সুন্দৰ বা কি বঢ়িয়া লাৰি ভাল লাগি গৈছে আৰু এইফালে গাইছে এইফালে বাঁহ গছ আছে এই বাঁহ গছৰ পৰা ফ্ৰেছ হাৱাটো আহিব সেইকাৰণে আৰু গাইছ চাওক নে এবাৰ ওপৰত দেখি আৰু আপোনালোক ওপৰতে চাওক নে এবাৰ ওপৰ আৰু চিলিংখন আৰু ৱালখন চেম গাইছ পুৰা এটা লেভেলত বনাই ফেলছে আৰু ডিম্পুদাৰ মানুহটো অলপ বেলেগ লেভেলত না বেলেগ লেভেলৰ ঘৰটো বনাই ফেলছে আৰু এতিয়া আমি অলপ বাহিৰ ফালে দেখুৱাই দি আছোঁ আৰু ঘৰটো কেনেকুৱা বোলে কমেণ্ট মাৰি এতিয়া বাহিৰ ফালে চাওক আৰু এতিয়া এখন হ'ল এল্ট'খন বাহিৰত থোৱা আছে আমলখিৰ গছডাল আৰু এইফালে আছে ইয়াতে গেছ থাৰৰ জেগাত কুকুৰ এটা থাৰখন ডিম্পুদাই লৈ গ'ল আৰু এতিয়া চিনেমেটিক শ্বটটো চাই লওক তো আপোনালোকে ডিম্পুদাৰ ঘৰটো দেখিলে আৰু এতিয়া আমি ঘৰলৈ যাওঁ এতিয়া আমি মিউজিক এটা লগোৱা দিছোঁ মিউজিকটো শুনি এতিয়া আমি যাই থাকোঁ অলপ জুনে ধুৱাব নিশা মুখনা কুলিৰ মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা তো গাইছ দেখিলে আপোনালোকে ডিম্পুদাৰ ভিডিঅ'টো পৰা ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া বহুত গৰম লাগে কাৰণে পাকাত বাগাত দিছোঁ আৰু অলপ ঠাণ্ডাটো প্ৰথমতে খাই লওঁ কাৰণ বহুত গৰম হয় আজি এই খোলা যাবে এইটো হৈছে ঠাণ্ডাটো অলপ খাই দিওঁ আৰু ভিডিঅ'টো শান্তি আছিল ভিডিঅ' প্লিজ ভালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই।